Hello guys, welcome to my YouTube channel. আজি এই ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ গুৱাহাটীত এতিয়া মই আছোঁ গণেশগুৰিত। সো ভিডিঅ'টো মই ভাবিলোঁ যে এটা ব্লগিং কৰোঁ সৰু সুৰাকৈ। ভিডিঅ'টো এইটো কাৰণে কৰি আছোঁ যে গুৱাহাটীৰ জাম জঁটটো লৈ পেলাই চাওক কেনেকুৱা জাম জঁট হয়। চিটিখনৰ যিটো মানে অৱস্থা, জাগাই জাগাই ইমান লেতেৰা পৰিৱেশ, জাগাই জাগাই যিটো ড্ৰেইনটো চাফা নাথাকে। মুঠৰ ওপৰত লেতেৰাটো আমিয়ে কৰোঁ, বেলেগে নকৰে। চ' এতিয়া ড্ৰেইনবিলাক চাফা কৰি আছে বাৰু। মোৰ কথাটো এইটো হ'ল যে আমাৰ ড্ৰেইনটো লেতেৰা কিয় হয়। ড্ৰেইনটো ইমানেই লেতেৰা হৈছে যিটো নেকি আমি ক'ব নোৱাৰোঁ। যিটো যেতিয়া চাফা কৰে তেতিয়া আমি দেখা পাওঁ, যেতিয়া চাফা কৰে তেতিয়া মেইনলি কি থাকে, বটল, এইটো চাওক বটল থাকে, প্লাষ্টিক থাকে। চ' আমাৰ ৰাইজে এটা বস্তু মনত কৰিব লাগিব যে আমি আমাৰ চিটিখন আমি ক্লিন ৰাখিব লাগিব, বেলেগে কিন্তু সেইটো কৰি নিদিয়ে। আমি গুৱাহাটীত আহিও য'তে ত'তে বস্তু পেলাওঁৱে, বিশেষকৈ যিবিলাক ড্ৰেইনৰ ওচৰত দোকানীবিলাক থাকে, সেইবিলাক দোকানীবিলাক কি কৰে, জাম এই ড্ৰেইনৰ বস্তুবিলাকতো ইহঁতৰ কাৰণে লেতেৰা হয়। ড্ৰেইনটো বেছিকৈ সৰু সৰু দোকানবিলাকত পানী বটল বিক্ৰী কৰিব, কিবা কিবি ফ্ৰুটছ, যিকোনো বস্তু বিক্ৰী কৰে, ড্ৰেইনবিলাক চান্সতে ইয়াতে পেলাই দিয়ে। কিছুমান ডাষ্টবিন ৰাখিব লাগে, কিবা কিবি বস্তু ৰাখিব লাগে। চ' এইবিলাক ৰাখিলেহে তেতিয়া জাগাটো ডেভেলপ হ'ব। আমি নিজে এইবিলাক ডাষ্টবিন ৰাখি পেলাই এভৰিথিং মানে ছিষ্টেমত চলিব লাগিব, কাৰণ পলিউশ্যনটো ইমানেই বাঢ়িছে চাৰিওফালৰ পৰা। চ' আমাৰ গুৱাহাটীখন ৱৰ্ল্ডৰ নাম্বাৰ 2 ইমানেই ডাঙৰ, ইমানেই মানে পলিউটেড চিটি হৈছে। চ' কেইদিন পিছত মানুহ খোজ কাঢ়িব নোৱাৰা হৈ যাব, ৰাস্তাত যাব নোৱাৰা হ'ব পলিউশ্যনৰ কাৰণে। চ' গাইজ, মোৰ এটা ৰিকুৱেষ্ট, আমাৰ চিটি আমি নিজে ক্লিন ৰাখিব লাগিব। আমি ড্ৰেইনত বস্তুখিনি নেপেলাম, ড্ৰেইনটো চাফা ৰাখিব লাগিব। সেইকাৰণে ড্ৰেইনটো জাম হোৱাৰ কাৰণে বহুত প্ৰব্লেম হৈ থাকে, বহুত এইটো ৰিলেটেড বহুত প্ৰব্লেম। চ' গাইজ, ভিডিঅ'টো এইখিনিয়ে, নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।